পকা তেল দি যদি আপোনালোকে কৰ্দৈ আচাৰখিনি বনায় তেন্তে ইচ্ছা কৰিলে বনোৱা দিনাখনৰ পৰাই খোৱা আৰম্ভ কৰি দিব পাৰে। নমস্কাৰ, সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কৰ্দৈ আচাৰ বনোৱাৰ পদ্ধতি। আচাৰ বনাবলৈ লোৱা কৰ্দৈখিনি মই প্ৰথমে নিমখ পানীৰে ধুই সৰু সৰুকৈ কাটি দুটা ৰ'দত ভালদৰে শুকুৱাই ল'লোঁ। হালধি সানি ৰ'দত শুকুৱাই লোৱা কৰ্দৈখিনি মই এতিয়া এটা পাত্ৰত লৈ লৈছোঁ আৰু এখন কেৰাহীত জলকীয়া, জিৰা, বগা সৰিয়হ, ধনিয়া গুটি, চফ, কালজিৰা সকলোখিনি একেলগে দি সামান্য পৰিমাণে ভাজি লৈছোঁ। মছলাই যিহেতু আচাৰৰ গোন্ধ নিৰূপণ কৰে, গতিকে আমি মছলা কেতিয়াও দেৰি যোৱাকৈ বা বহুত বেছিকৈ ভাজি ল'ব নালাগে। এয়া মোৰ মছলা ভজা হৈ গৈছে আৰু এতিয়া মই ভাজি লোৱা মছলাখিনি মিক্সিত গুড়ি কৰি ল'ম আৰু আচাৰৰ কাৰণে প্ৰয়োজন হোৱা তেলখিনি এখন কেৰাহীত গৰম কৰি ৰাখিম। যিহেতু মই ৰ'দত দিওঁতে নিমখ সানি দিয়া নাছিলোঁ, গতিকে এতিয়া মই প্ৰথমে নিমখ দিছোঁ আৰু এখন সৰু হেতাৰে 2 হেতা ভিনেগাৰ দিছোঁ আৰু ৰংটো উঠিবৰ কাৰণে এপেকেট ৰেড চিলি পাউডাৰ দিছোঁ আৰু ভাজি গুড়ি কৰি লোৱা মছলা মই ইয়াত ব্যৱহাৰ কৰিছোঁ। কৰ্দৈৰ লগত মই সিজাই শুকুৱাই থোৱা দুটামান আমলখিও দি দিছোঁ। এনেকৈ দিলে একো অসুবিধা নাই, মাত্ৰ মন কৰিব লাগে আমলখিতেই হওক বা কৰ্দৈতেই হওক বা আমি আচাৰ বনাবলৈ ব্যৱহাৰ কৰা বাচনতেই হওক, ক'তো যাতে পানী লাগি নাথাকে। মছলা সানিবৰ কাৰণে মোৰ পাত্ৰটো সৰু হৈছে, গতিকে মই অন্য এটা পাত্ৰ লৈ আচাৰখিনি বাকি লৈছোঁ আৰু ইয়াৰ আটাইখিনি বস্তু ধুনীয়াকৈ মিক্স কৰিছোঁ। গৰম কৰি ৰখা তেলখিনি বাকি দিম আৰু আকৌ ভালদৰে লৰাই দিম। তেলখিনি বৰ বেছি গৰমেও দিব নালাগে আৰু একেবাৰে ঠাণ্ডা হোৱালৈও বাট চাই থাকিব নালাগে। যিটো মধ্যমীয়া গৰম, সেই গৰমটোৱেই আচাৰৰ কাৰণে উপযোগী। এয়া আমাৰ আচাৰ বনোৱা হৈ গৈছে। ৰংটো খুব ধুনীয়া হৈছে আৰু ধুনীয়া গোন্ধ এটাও আহি আছে। আপোনালোকে এনেদৰে আচাৰ বনোৱা বাচনটোতে 3 দিন ৰ'দত দিব পাৰে। মই কিন্তু ৰ'দত নিদিওঁ, বনোৱা দিনাই বটলত ভৰাই ৰাখোঁ আৰু সেইদিনাখনৰ পৰাই খোৱা আৰম্ভ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।